নমস্কাৰ মেথামেটিক্স কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.4ৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা। ইয়াতে যোনটো সংখ্যা আছে এই সংখ্যাটো আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিম। 3.765ক সংখ্যা ৰেখাত বহাবলৈ হলে প্ৰদৰ্শন কৰিবলৈ হলে প্ৰথম এনেকৈ সংখ্যা ৰেখাডাল আঁকি ল'ব লাগিব। তাৰপিছত ইয়াত আছে 3.765 এই সংখ্যাটো 3 আৰু 4ৰ মাজত আছে। 3.765 সংখ্যাটো 3 আৰু 4ৰ মাজত আছে। আমি 3ৰ পৰা এডাল সংখ্যা ৰেখা আঁকিম, আকৌ 4ৰ পৰা আঁকিম। যেহেতু 3.765 সংখ্যাটো 3 আৰু 4ৰ মাজত আছে, আমি ইয়াতে 3 দিম আৰু ইফালে 4 দিম। ইয়াতে হ'ব 3 আৰু ইফালে হ'ব 4 আৰু মাজত হ'ব 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 আৰু ইয়াতে হ'ব 4। ইয়াতে কাৰ্চিনটো দিওঁ, বাকীখিনি মুছি দিওঁ। এই সংখ্যাটো যেহেতু 3 আৰু 4ৰ মাজত থাকিব, গতিকে আমি সংখ্যা ৰেখাটো 3ৰ পৰা আঁকিলোঁ। এইটো 3ৰ পৰা এইটো 3 আৰু ইফালে 4 হ'ব। তলৰ 4 সংখ্যা ৰেখাৰ 4ৰ পৰা ওপৰৰ সংখ্যা ৰেখা 4 ডট ডট দি মিলাই দিব লাগিব। এতিয়া 3.765 ইয়াতে যদি আমি চাওঁ 3.7 সংখ্যাটো ইয়াতে কোনটোৰ মাজত আছে। 3.7 এইটো 3.7 আৰু 3.8ৰ মাজত আছে 3.765। আমি আৰু এটা সংখ্যা লিখিম, আঁকি কিনে 3.7 আৰু 3.8ৰ মাজত সংখ্যাবোৰ বহুৱাম। এবাৰ 3.7 ইয়াতে 3.7 আছে, 3.7 আৰু 3.8ৰ মাজত হ'ব। ইয়াতে লিখিলোঁ 3.7 আৰু ইফালে হ'ব 3.8, মাজত হ'ব 3.71 3.71 3.72 3.73 3.74 3.75 3.76 3.77 3.78 3.79 আৰু ইয়াতে হ'ব 3.8 3.7 আৰু 3.8 ইয়াতে কাৰ্চিন দিম আৰু 3.7ৰ পৰা আমি ডট ডট দি ইয়াতে সংযোগ কৰি দিম 3.7 আৰু ইফালে হ'ব 3.8ৰ পৰা আমি সংযোগ কৰিম। এতিয়া আমাক লাগে 3.765। ইয়াতে যদি আমি চাওঁ 3.76 এইটো হ'ল 3.76 আৰু 3.77ৰ মাজত পৰা আমি আঁকিম। ইফালে আঁকিম 3.76, ইফালে 3.77। ইয়াতে হ'ব 3.76ৰ পৰা 3.77 3.76 আৰু ইয়াতে লিখিম 3.77, মাজত হ'ব 3.761 3.762 3.763 3.764 3.765 3.766 3.767 3.768 3.769 আৰু ইয়াতে হ'ব 3.9ৰ পিছত 10 হোৱাৰ লগে লগে আমি লিখিব পাৰিম 3.77। এতিয়া আমাক লাগে 3.765। ইয়াতে যদি আমি চাওঁ 3.765 অৰ্থাৎ এই সংখ্যাটো হ'ব। ইয়াত এনেকৈ ৰাউণ্ড কৰি দিলেই হ'ল, অৰ্থাৎ 3.765 সংখ্যাটো হ'ব এইটো। আৰু ইয়াতে আমি ডট ডট দি মিলাই ল'ব লাগিব 3.76 ইয়াৰ পৰা 3.76 আৰু ডট ডটখিনি সংখ্যাৰ ওপৰলৈ গ'লেও একো নহয়। আৰু ইফালে হ'ব 3.77 3.77 হৈ গ'ল। 2 নম্বৰটো আছে
4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা। ইয়াতে যিহেতু 6ৰ ওপৰত বাৰ আছে, বাৰে বাৰে 6 ৰিপিট হ'ব আৰু চতুৰ্থ দশমিক স্থানলৈ অৰ্থাৎ দশমিকৰ পিছত 4টা সংখ্যা থাকিব লাগিব। ইয়াক আমি এটোক এনেকৈ লিখিম 4.266 আকৌ 6 ওলাই থাকে, যেহেতু 666 সংখ্যাটো 5তকৈ ডাঙৰ, গতিকে আমি চতুৰ্থ দশমিক স্থানতটো 1 এটা বঢ়াই দিম, অৰ্থাৎ এইটো হ'ব 4.2667। ওপৰতো এটা উদাহৰণ দিয়া আছে 5.37 বাৰ। এইটো যদি চতুৰ্থ দশমিক স্থানলৈ লিখো, বাৰে বাৰে 7 ৰিপিট হ'ব। ইয়াতে লিখা আছে এইটো 5.3777, দশমিকৰ পিছত 4টা সংখ্যা আছে আৰু চতুৰ্থ নম্বৰ অংকটো 1 এটা বঢ়াই দিছে 5.3778। সেইদৰে আমি ইয়াতো এনেকৈ লিখিছোঁ 4.2667। এই সংখ্যাটো আমি সংখ্যা ৰেখাত বহুৱাম। 2 নম্বৰটো আছে 4.26 বাৰ। এইটো চতুৰ্থ দশমিক স্থানত আমি স্থানলৈ বহুৱাব লাগে 4.2666 1 2 3 4 চতুৰ্থ দশমিক স্থানলৈ হ'ল। ইয়াতে ডট ডট হ'ব, যিহেতু পিছৰ সংখ্যাকেইটা বাৰে বাৰে 6 ৰিপিট হৈ আছে, গতিকে শেষত আমি 1 এটা বঢ়াই দিম 4.2667। এতিয়া এইটো আমি সংখ্যা ৰেখাত বহুৱাম। প্ৰথমতে আমি স্কেলেৰে সংখ্যা ৰেখাটো আঁকি ল'লোঁ। ইয়াতে চেণ্টিমিটাৰবোৰ সমান সমানকৈ দিব লাগিব 7 8 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ দি আমি প্ৰথম সংখ্যা ৰেখাটো আঁকি ল'লোঁ। তাৰপিছত ইয়াতে আমি সংখ্যা ৰেখাটোত প্ৰথম আমি লিখিম 0 1 2 3 4 5 6 7 8 9। এতিয়া 4.2667 সংখ্যাটো কাৰ কাৰ মাজত আছে? এইটো হ'ব 4 আৰু 5ৰ মাজত আছে। 4ৰ পৰা আৰু 5ৰ পৰা সংযোগ কৰি আমি আৰু এটা সংখ্যা ৰেখা আঁকিম। আমি সংখ্যা ৰেখাটো আঁকো 4 আৰু 5ৰ পৰা আঁকিব লাগিব। মাজত হ'ব 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 আৰু ইয়াতে হৈ যাব 5। ইয়াতে হ'ব 4 আৰু ইফালে হ'ব 5। মাজত হ'ব 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 ইয়াতে হ'ব 5। এতিয়া আমি 4 আৰু 5ৰ পৰা সংযোগ কৰিম। ইয়াতে 4ৰ পৰা সংযোগ কৰিম, 4ৰ পৰা 4 আৰু ইফালে 5ৰ পৰা 5 আমি সংযোগ কৰিম। 5ৰ পৰা 5 এইটো 5 এইটো 5। এতিয়া আমাক লাগে 4.2667 4.26 ইয়াতে হ'ব 4.2 4.3ৰ মাজৰ পৰা আঁকিম 4.2ৰ পৰা সংখ্যা ৰেখা আৰু 4.3ৰ পৰা সংখ্যা ৰেখা। প্ৰথম আমি 4.2 আৰু 4.3ৰ পৰা আঁকো। ইয়াতে সংখ্যা ৰেখাটো আঁকিলে ইয়াতে হ'ব 4.2, তাৰপিছত 4.21 4.22 4.23 4.24 4.25 4.26 4.27 4.28 4.29 ইয়াতে হ'ব, তাৰপিছত হ'ব 4.3। ইয়াতে আমি লিখো ইয়াতে হ'ব 4.2 আৰু ইফালে 4.3, মাজত হ'ব 4.21 4.22 4.23 4.24 4.25 4.26 4.27 4.28 4.29 তাৰপিছত 4.2 10 হোৱাৰ লগে লগে ইয়াতে হ'ব 4.3 আৰু ইয়াতে আমি সংযোগ কৰিম 4.2 আৰু 4.3ৰ পৰা 4.2ৰ পৰা সংযোগ কৰিলোঁ আৰু ইফালে 4.3 4.3ৰ পৰা সংযোগ কৰিলোঁ। এতিয়া আমাক লাগে 4.2667 4.26। ইয়াতে যদি আমি চাই এইটো পালোঁ 4.26, অৰ্থাৎ 4.26 আৰু 4.27ৰ পৰা
আমি আকৌ এটা সংখ্যা ৰেখা আঁকিম 4.26 আৰু 4.27 ৰ পৰা প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকিলো 4.26 ইয়াতে হ'ব 4.26 তাৰপিছত 4.261 4.262 4.263 4.264 4.265 4.266 4.267 4.268 4.269 তাৰপিছত ইয়াতে হ'ব 4.7 ইয়াতে হ'ব 4.226 তাৰপিছত হ'ব 4.261 4.262 4.263 4.264 4.265 4.266 4.267 4.268 4.269 4.2610 10 হোৱাৰ লগে লগে এইটো হ'ব 4.27 এতিয়া আমি ওপৰৰ সংখ্যা ৰেখাৰ লগত সংযোগ কৰোঁ 4.26 ৰ পৰা হ'ব 4.26 ইফালে হ'ব 4.27 এতিয়া 4.2667 এটা যদি আমি চাওঁ 4.266 এইটো সংখ্যা পালো 4.266 আৰু এটা সংখ্যা আঁকিলে আমি 7 টো পাই যাম 4.266 ৰ পৰা আৰু 4.267 ৰ পৰা আমি আকৌ এটা সংখ্যা ৰেখা আঁকিম 4.266 ৰ পৰা আঁকিম প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকিলো ইয়াতে হ'ব 4.266 তাৰপিছত 4.2661 4.2662 4.2663 4.2664 4.2665 4.2667 4.2668 4.2669 4.2610 10 হোৱাৰ লগে লগে এইটো হৈ যাব 4.2667 এতিয়া ইয়াতে আমি লিখিম 4.266 তাৰ পিছত হ'ব 4.2661 4.2662 4.2663 4.2664 4.2665 4.2666 4.2667 4.2668 ইয়াতে হ'ব 4.2669 তাৰপিছত 10 হৈ যোৱাৰ লগে লগে ইয়াতে 1 সেন্টিমিটাৰ বঢ়াই দিবা 10 হৈ যোৱাৰ লগে লগে ইয়াতে হ'ব 4.267 4.267 হ'ব 4.267 এতিয়া আমি সংযোগ কৰিম 4.266 ইয়াৰ পৰা 4.266 আৰু ইফালে হ'ব 4.267 4.267 এতিয়া আমি ওলাব লাগে 4.2667 ইয়াতে যদি আমি চাওঁ 4.2667 এইটো হ'ব সংখ্যাটো 4.2667 এই সংখ্যাটো আমি ৰাউন্ড কৰি দিম এইটোৰ এনসাৰ হ'ল এইখিনি হ'ব